সকলোকে নমস্কাৰ জনাই আপোনালোকক আজি লৈ যাব বিচাৰিছোঁ বঙালী লোকসকলৰ ধৰ্মীয় উৎসৱ চৰক পূজালৈ। চৰক পূজা মানে হ'ল কঠোৰ সাধনা আৰু তপস্যাৰ বলত কৰা শিৱৰ এক পূজা। জনশ্ৰুতি মতে 1485 খ্ৰীষ্টাব্দত সুন্দৰানন্দ ঠাকুৰ নামে এজন ৰজাই এই পূজাৰ প্ৰথম প্ৰচলন কৰিছিল। অন্যহাতে কথিত আছে যে চ'ত মাহৰ শেষৰ দিনা শিৱ উপাসক বান ৰজা দ্বাৰকাধীশ কৃষ্ণৰ সৈতে যুদ্ধত ক্ষত হৈ মহাদেৱক সন্তুষ্ট কৰিবলৈ ভক্তিসূচক নৃত্য গীত আদি আৰু নিজৰ দেহৰ তেজেৰেই অভীষ্ট সিদ্ধি কৰিছিল আৰু সেই স্মৃতিত শৈৱ সম্প্ৰদায়ে এই দিনটোত শিৱক সন্তুষ্ট কৰিবলৈ উৎসৱৰ আয়োজন কৰে বা কৰিছিল। চ'ত মাহৰ প্ৰথম দিনটোৰ পৰা চ'ত মাহৰ শেষৰ দিনটোলৈকে অৰ্থাৎ যিদিনাখনলৈ চৰক পূজা অনুষ্ঠিত কৰা হয় সেইদিনাখনলৈকে পূজাৰ ভক্ত আৰু সন্ন্যাসীসকলে কঠোৰ ব্ৰত আৰু সংযম পালন কৰি সেই পূজা স্থানতেই প্ৰতিটো সময় অতিবাহিত কৰে। চৰকৰ দিনা সন্ন্যাসীসকলে বিশেষ ফল ফুল বাদ্য সহকাৰে নানান ভংগীমাত শিৱ প্ৰণাম কৰে। ইয়াৰ উপৰিও দেৱতাৰ প্ৰতি অচলা ভক্তি প্ৰদৰ্শনৰ হেতুকে তেওঁলোকে চোকা লোহাৰ বৰশীৰ লগতেই আত্মনিৰ্যাতনৰ বাবে 2.5 পৰা 4-5 ইঞ্চিৰ দীঘল লোৰশলা জিভাত বিন্ধি তেওঁলোকে এই পূজাত কঠোৰ সাধনা কৰা দেখা যায়। সন্মুখত যে এই খুঁটাটো স্থাপন কৰা হ'ল ইয়াৰ উদ্দেশ্য এইটোৱেই যে ইয়াতেই পিঠিত বৰশী কটা লগাই মানুহ এটাক ওলমাই তেওঁলোকে শিৱক পূজা কৰিব। এওঁলোকে সেইসকল সন্ন্যাসী বা সেইসকলেই সাধক যিসকলে ইমান দিনে কঠোৰ পৰিশ্ৰম কৰি আহিছে। এয়া চাওক, জিভাত লোৰশলা সুমুৱাই তেওঁলোকৰ দেৱতাক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰিছে। আপোনালোকে চাওক কিমান পৰিশ্ৰম আৰু কঠোৰ তপস্যাৰ বলত এনেকৈ ওঠ আৰু জিভাত লোৰশলা সুমুৱাই ভগৱানক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰা হয়। ভাবিলে আচৰিত লাগে, ভয়ো লাগে। যেনে অসম্ভৱকো তেওঁলোকে সম্ভৱ কৰিছে। জীৱিত অৱস্থাতেই মানুহে নিজৰ শৰীৰত ক্ষত কৰিছে বা নিজৰ শৰীৰটোক কষ্ট দিছে আৰু ইয়াৰ একমাত্ৰ উদ্দেশ্য হ'ল শিৱক সন্তুষ্ট কৰা। বিভিন্ন ধৰণৰ কলা কৌশল বা নৃত্য পৰিদৰ্শন কৰিছে। আপুনি কোনফালে চাব, প্ৰত্যেকটো দিশতেই একোটা আচৰিত দৃশ্য। এয়া চাওক, দুখন তৰোৱালৰ মাজত এই প্ৰকাণ্ড মানুহজন উঠি লৈ নৃত্য কৰিছে, কাৰণ তেওঁলোকে
এইখিনিৰ কাৰণেই ইমান দিনে কঠোৰ তপস্যা কৰিছে। এই সন্মুখত চাওক কিদৰে এজন মানুহে দুইফালে এজন ল'ৰাৰ দুডাল টিখল সুমুৱাই দিছে। ছাল ফুটাই ত্ৰিশূলডাল সুমুৱাই দিয়াৰ উপৰিও তাৰ সন্মুখত বা তাৰ মূৰত ৰঙা কাপোৰ মেৰুৱাই তাত জুই লগাই দিছে। এই যে আত্মনিৰ্যাতন, এই আত্মনিৰ্যাতনৰ দ্বাৰাই তেওঁলোকে ভগৱান শিৱক চৰম পৰ্যায়ত সন্তুষ্ট কৰিবলৈ চেষ্টা কৰিছে। আৰু সেয়ে বহুত ভয় লগা দৃশ্য বা ভয় লাগে। আনফালে সেয়া চাওক চৰক গছডালৰ লগতেই অন্য এজন মানুহক সাজু কৰি থকা হৈছে আৰু সেই মানুহজনকেই পিঠিত লোৰ বৰশী সুমুৱাই এই চৰক গছডালত ওলোমাই ঘূৰাব। আৰু তাৰ বাবে এয়া চাওক প্ৰস্তুতি চলি আছে। এ চাওক মানুহজনৰ পিঠিত ছাল ফুটাই দুটা বৰশী, ডাঙৰ ডাঙৰ বৰশী কটা লগাই দিয়া হৈছে আৰু সেই বৰশী কটাডালতেই প্ৰকাণ্ড ৰছী লগাই ওপৰৰ সেই চৰকৰ ওপৰত থকা চকৰিটোত বান্ধি দিয়া হৈছে আৰু আনফালে সেই এডাল ৰছীত দুজন মানুহে ধৰি লৈ এই মানুহজনক ঘূৰাবলৈ চেষ্টা কৰিছে। চাওক কি ভয় লগা দৃশ্য আৰু কিমান সাধনাৰ মূৰত এনেকুৱা কাম কৰিবলৈ সাহস পোৱা যায় বা চেষ্টা কৰা হয়। চাওক কেৱল দুটা বৰশীৰে এই মানুহজনক ওলোমাই ৰখাৰ উপৰিও চকৰিত ঘূৰাইছে। এনেকৈয়ে সম্পূৰ্ণ 5 পাক ঘূৰোৱাৰ পাছত মানুহজনক তলত নমাই দিয়া হ'ল আৰু মানুহজন তলত নমোৱা মানে সূৰ্যাস্তৰ লগে লগে চৰক পূজাৰো সমাপ্তিৰ দিশে আগবাঢ়িল। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে আৰু যদি ভাল পালে তেনেহ'লে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। ইমান সময়ে ভিডিঅ'টো চাই থকাৰ বাবে আপোনাক ধন্যবাদ জনোৱাৰ লগতে পুনৰ নতুন এটি ভিডিঅ'ত আপোনাক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ ভিডিঅ'টো ইমানতেই সামৰণি মাৰিলোঁ।